প্ৰাকৃতিক বৈচিত্ৰ্যৰে ভৰা কাৰ্বি আংলং। বিভিন্ন জাতি জনজাতি, পাহাৰ পৰ্বত, নদ নদী আৰু জান-জুৰিৰে অসমীয়াই বুকু শুৱনি কৰা সৰ্ববৃহৎ জিলা কাৰ্বি আংলং। তাহানিৰ ৰজা আৰু ব্ৰিটিছ শাসন কালৰে পৰা বাণিজ্যিক প্ৰাণকেন্দ্ৰ হিচাপে ঠাই দিছিল যমুনা নৈ পাৰৰ হাওৰা ঘাটক। আজিও হাওৰা ঘাটৰ দৰে অসমৰ প্ৰতিখন চহৰ নগৰ আৰু গাঁৱত অসমৰ একমাত্ৰ বিদ্যুৎ পৰিষদৰ কৰ্মীসকলে বিজুলী বাতিৰ পোহৰেৰে আলোকিত কৰি জিলিকাই তুলিবলৈ প্ৰয়াস কৰি আহিছে। পোহৰৰে কৰ্মী আমি, বিজুলীৰে সেনানী আমি, এন্ধাৰা তৰাই পোহৰ বিলা। উজ্বলাই তুলো ধৰণী আমি, উজ্বলাই তুলো ধৰণী। পোহৰৰ গতিৰে প্ৰগতি আনি, দুৰ্গম ঠাইতো পোহৰ ঢালি, দুইতৰে দুয়োপাৰ জিলিকাই তুলি, জগত জিনিব মোৰ আই অসমী। উজলি চমকি পৰি হ'ব শুৱনি, উজলি চমকি পৰি হ'ব শুৱনি। পোহৰৰে কৰ্মী আমি, বিজুলীৰে সেনানী আমি। হাওৰাঘাট যমুনা নৈদি গৈ কপিলী নদীৰ সান্নিধ্যলৈ পদ্মশ্ৰী ৰংবং তেৰাংদেৱে দেখিছিল সপোন, হেজাৰ সূৰুজৰ জ্যোতিৰে ভৰা কপিলীৰ কথা। সেই একেই সপোনকে বাস্তৱত ৰূপায়িত কৰি তৰুণ চন্দ্ৰ সন্দিকৈদেৱে নিজ ভূমিদানেৰে হাওৰাঘাটত স্থাপন কৰালে বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষ। ACBৰ পৰা জন্ম তিনি কোম্পানী, তিনিওৰে সেৱা হ'ল বিদ্যুৎ শক্তি। APGCL কৰে বিদ্যুৎ উৎপাদন, AEGCL কৰে বিদ্যুৎ সংবহন, APDCL কৰে বিদ্যুৎ বিতৰণ। পোহৰাই তোলে আমাৰ অসমখন, পোহৰাই তোলে আমাৰ অসমখন। পোহৰৰে কৰ্মী আমি, বিজুলীৰে সেনানী আমি। কাৰ্বি আংলঙৰ হাওৰা ঘাটে মাতিছে ৰিঙিয়াই সকলোকে, একতাৰে বোলা ভাই লগে ভাগে, একতাৰে বোলা ভাই লগে ভাগে। কাৰ্বি ডিমাচা বড়ো কছাৰী, তিৱা আৰু বহু জাতি জনজাতি, হাতে হাতে হাত ধৰি পোহৰৰে শিখা বান্ধি, জগত জিনিব মোৰ আই অসমী। উজলি চমকি পৰি হ'ব শুৱনি, পোহৰৰে কৰ্মী আমি, বিজুলীৰে সেনানী আমি, এন্ধাৰা তৰাই পোহৰ বিলা।
উজলাই তুলু ধৰণী উজলাই তুলু ধৰণী উজলাই তুলু ধৰণী জনতাক পোহৰ দিবলৈ অপ্ৰাণ চেষ্টা কৰি কেতিয়াবা আমাৰ মাজৰ পৰা হেৰাই যায় আপোন আপোন সহকৰ্মী তথা সতীৰ্থ। হে শ্বহীদ বন্ধু, তোমালোকক জনালো সহস্ৰ প্ৰণাম, তোমালোকক জনালো সহস্ৰ প্ৰণাম।